মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ExamPedia হোম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ 14 নম্বৰ পাঠটি। তোমালোকৰ 14 নম্বৰ পাঠটিৰ নাম হৈছে স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা। ছাত্ৰ-ছাত্ৰীসকল মই ইতিমধ্যে সমাজ বিজ্ঞানৰ আগৰ পাঠকেইটাৰ কুৱেশ্যন এনসাৰৰ ভিডিঅ তোমালোকলৈ আগবঢ়াইছো। ভিডিঅসমূহ যদি চোৱা নাই মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅসমূহ চাব পাৰিবা। লগতে ক্লাছ 6ৰ বিজ্ঞান, গণিত আৰু অসমীয়াৰো ভিডিঅ আগবঢ়োৱা হৈছে, সেইসমূহ মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা। আহা আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক ভাৰতৰ শাসন ব্যৱস্থাক কেইটা স্তৰত ভগাব পাৰি? উত্তৰ ভাৰতৰ শাসন ব্যৱস্থাত 3টা স্তৰত ভগাব পাৰি, সেইকেইটা হ'ল কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় স্তৰত। পিছৰটো কুৱেশ্যন, স্থানীয় স্বায়ত্তশাসন মানে কি? উত্তৰ প্ৰতিখন ঠাইৰে অঞ্চল ভিত্তিক কিছুমান নিজা নিজা সমস্যা থাকে। এইবোৰ স্থানীয়ভাৱে সমাধান কৰিবৰ বাবে যি বিশেষ ধৰণৰ শাসন ব্যৱস্থা থাকে তাকে স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা বুলি কোৱা হয়। পিছৰটো কুৱেশ্যন, স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা? উত্তৰ স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ'ল। 1 স্থানীয় সমস্যাৰ বিষয়ে স্থানীয় লোকসকলেহে ভালদৰে জানে, সেইবাবে স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজন আছে। 2 নম্বৰ কেন্দ্ৰীয় চৰকাৰৰ কামৰ বোজা লাঘৱ কৰিবলৈ স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা আছে। 3 নম্বৰ জনসাধাৰণৰ প্ৰশাসনীয় জ্ঞান আৰু কৌশল বৃদ্ধি কৰিবলৈ স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা আছে। 4 নম্বৰ চৰকাৰ আৰু প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা আছে। এইবাৰ আহিছো তোমালোকৰ অনুশীলনী 2লৈ। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক স্থানীয় চৰকাৰ বুলি কাক অভিহিত কৰা হয়? উত্তৰ স্থানীয় চৰকাৰ বুলি পঞ্চায়তক অভিহিত কৰা হয়। পিছৰটো কুৱেশ্যন, গাঁও পঞ্চায়তৰ এলেকা এটাত কেইটা ভাগত ভগোৱা হৈছে? উত্তৰ গাঁও পঞ্চায়ত এলেকা এটাত 10টা ভাগত ভগোৱা হৈছে। পিছৰটো কুৱেশ্যন, গাঁও পঞ্চায়তৰ 2টা কাৰ্য উল্লেখ কৰা। উত্তৰ গাঁও পঞ্চায়তৰ 2টা কাৰ্য হ'ল 1 ৰাস্তা ঘাটৰ উন্নয়নৰ কাম কৰা, 2 স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা। পিছৰটো কুৱেশ্যন, গাঁও সভাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ গাঁও পঞ্চায়ত এলেকাৰ ভিতৰৰ ভোটাধিকাৰ থকা লোকসকলে মিলি গাঁও সভা গঠন কৰে। গাঁও সভাৰ বৈঠকত পঞ্চায়তৰ সভাপতিজনে সভাপতিত্ব কৰে। এই সভাত পঞ্চায়তৰ মুঠ ভোটাৰৰ শতকৰা 10 ভাগ বা অতি কমেও 100 জন ভোটাৰ উপস্থিত থাকিব লাগে। গাঁও সভা বছৰত কমেও 4 বাৰ অনুষ্ঠিত হ'ব লাগে। গাঁও সভাৰ বৈঠকত গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাৰ সমস্যাবোৰ আলোচনা কৰা হয় আৰু ইয়াৰ সমাধানৰ পথ নিৰ্ধাৰণ কৰা হয়। এইবাৰ আহিছো পিছৰটো কুৱেশ্যন, আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয়? উত্তৰ আমাৰ দেশত শাসন সম্পৰ্কীয় কাম-কাজৰ সুবিধাৰ কাৰণে প্ৰত্যেকখন জিলাকে কেইবাটাও খণ্ডত ভাগ কৰা হয়। ইয়াৰ প্ৰতিটো খণ্ডকে উন্নয়ন খণ্ড বোলে। প্ৰতিটো উন্নয়ন খণ্ডতে একোখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয়। পিছৰটো কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যত কোনখন জিলাত পোন প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল? উত্তৰ ৰাজস্থানৰ নাগৌৰ জিলাৰ বাগদৰী গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত গঠন কৰা হৈছিল। এইবাৰ আহিছো তোমালোকৰ অনুশীলনী 3লৈ। 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক অসমত মুঠ কেইখন জিলা পৰিষদ আছে? উত্তৰ অসমত মুঠ 26খন জিলা পৰিষদ আছে। পিছৰটো কুৱেশ্যন, গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎসসমূহ কি কি? উত্তৰ গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎস হ'ল 1 হাট বজাৰৰ পৰা অহা কৰ, ৰাজহ, জৰিমনা আদি, 2 কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা অনুদান, 3 স্থানীয় সাংসদ আৰু বিধায়কে আগবঢ়োৱা অনুদান ইত্যাদি। পিছৰটো কুৱেশ্যন, জিলা পৰিষদ এখনৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ জিলা পৰিষদ এখনৰ কাৰ্যকাল 5 বছৰ। পিছৰটো কুৱেশ্যন, নগৰ অঞ্চলত কি কি স্বায়ত্তশাসন ব্যৱস্থা দেখা যায়? উত্তৰ নগৰ অঞ্চলত নগৰ সমিতি, পৌৰসভা, পৌৰ নিগম আদি স্বায়ত্তশাসন ব্যৱস্থা দেখা যায়। পিছৰটো কুৱেশ্যন, ৱাৰ্ড বুলিলে কি বুজা? উত্তৰ
ৱাৰ্ড বুলিলে গাঁও পঞ্চায়ত বা পৌৰসভাৰ অন্তৰ্গত সৰু প্ৰশাসনিক গোটক বুজোৱা হয় 2 নম্বৰ কোৱেশ্চন কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ কি বৈশিষ্ট্য থকাটো দৰকাৰ উত্তৰ ভাৰতৰ পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি নগৰ এখনৰ নিম্নতম জনসংখ্যা হ'ব লাগিব 5000 আৰু জনসংখ্যাৰ ঘনত্ব হ'ব লাগিব প্ৰতি বৰ্গ কিলোমিটাৰ কমেও 400 জন জনসংখ্যাৰ 75% লোক কৃষিৰ বাহিৰে অন্য কৰ্মত নিযুক্ত থাকিব লাগিব 4 নম্বৰ কোৱেশ্চনটো আহিছে নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ কামকাজ উল্লেখ কৰা উত্তৰ ক হাট বজাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা বিশুদ্ধ খোৱা পানী আৰু স্বাস্থ্য সেৱা নিশ্চিতকৰণ গাড়ী মটৰ ৰিক্সা অটো ৰিক্সা আদি ৰখা ঠাই ব্যৱস্থা ৰাস্তা ঘাটৰ নামকৰণ পথত বিজুলী বাতিৰ ব্যৱস্থা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱা নগৰৰ নলা নৰ্দমা ৰাস্তা ঘাট প্ৰস্ৰাৱঘৰ শৌচাগাৰ আদিৰ নিৰ্মাণ ৰাজহুৱা পুথিভঁৰাল কলা সংস্কৃতিৰ কেন্দ্ৰ আদি স্থাপন শ্মশান কবৰস্থান আদি নিৰ্মাণ উদ্যোগ খেলপথাৰ আমোদ প্ৰমোদ গৃহ নিৰ্মাণ আৰু একেবাৰে শেষৰটো হৈছে অনাথ শিশুসকলৰ আশ্ৰয় গৃহ স্থাপনৰ ৰক্ষণাবেক্ষণ ইয়াৰ ভিতৰত যিকেইটা ভাল লাগে সেইকেইটাই লিখি দিবা দেই তাৰ পিছত আহিছে তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটোলে নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ স্তৰ কেইটাৰ গঠন প্ৰণালী বৰ্ণনা কৰা মই তোমালোকৰ কিতাপৰ পৰাই দি দিছো দেই নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰ কেইটা প্ৰথমটো হৈছে নগৰ সমিতি তাত সদস্যৰ সংখ্যা কিমান থাকিব লাগিব 7 ৰ পৰা 20 জন মুৰব্বী কোন হ'ব সভাপতি আৰু সদস্যৰ পদবী কোন হ'ব ৱাৰ্ড কমিছনাৰ কাৰ্যকাল কিমান হ'ব 5 বছৰ পৌৰসভা এখনত সদস্য কিমান থাকিব 10 ৰ পৰা 30 জন আৰু মুৰব্বীজনক কি বুলি ক'ব পৌৰপতি বুলি ক'ব আৰু সদস্যৰ পদবী কি বুলি ক'ব কমিছনাৰ ক'ব আৰু তেওঁলোকৰো কাৰ্যকাল কিমান হ'ব 5 বছৰ তাৰ পিছত হ'ব পৌৰ নিগম সৰ্বাধিক 60 জন মুৰব্বীজনক কি বুলি ক'ব মেয়ৰ বুলি ক'ব আৰু সদস্যৰ পদবী ক'ব কাউন্সিলৰ আৰু কাৰ্যকাল ক'ব 5 বছৰ হ'ব তোমালোকে এনেদৰে লিখি দিবা দেই এবাৰ হৈছে তোমালোকৰ অনুশীলনী 4 লৈ ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে উত্তৰ ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অনুচ্ছেদ 244(2) আৰু 275(1)ত আধাৰত স্বায়ত্তশাসন জিলা পৰিষদ গঠন কৰা হৈছে বা স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে বিটিআৰ সম্পূৰ্ণ ৰূপটো কি উত্তৰ বিটিআৰৰ সম্পূৰ্ণ নামটো হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 3 নম্বৰ অসমত মুঠ কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে উত্তৰ অসমত মুঠ 6খন স্বায়ত্তশাসিত পৰিষদ আছে 4 নম্বৰ অসমৰ কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই উত্তৰ অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত পঞ্চায়ত ব্যৱস্থা নাই ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্নোত্তৰসমূহ ভিডিওটো চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা যদিহে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা মোক চাই আছা তেন্তে মোক ফলো কৰিবলৈ নাপাহৰিবা ধন্যবাদ